বিকশিত হৈ পৰিছে এটা ভাল খবৰ কিয়নো সংৰক্ষণ কৰা হ'ব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কলকাতাৰ বাসগৃহ টালিগঞ্জৰ বাসগৃহটো 1,65,00,000 টকাৰে ক্ৰয় কৰিব ৰাজ্য চৰকাৰে ডাংগী উপাধিৰ এজন ব্যক্তিৰ বৰ্তমান সময়ত মালিকাধীন অৱস্থাত এই বাসগৃহটো আছে আৰু ডাংগীৰ পৰাই ৰাজ্য চৰকাৰে এই বাসগৃহটো ক্ৰয় কৰিব আৰু তাৰ পাছতে সংৰক্ষণৰ ব্যৱস্থা কৰিব এটা ভাল খবৰ আমি বিকশিত জনাই আছো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কলকাতাৰ যি টালিগঞ্জত বাসগৃহ আছে বাসগৃহ ৰাজ্য চৰকাৰে ডাংগী উপাধিৰ এজন ব্যক্তিৰ পৰা 1,65,00,000 টকাত ক্ৰয় কৰিব আৰু তাৰ পিছতে সংৰক্ষণৰ ব্যৱস্থা কৰিব বিকশিত আহি পৰিছে তাৰ পিছত আনটাকৈ ব্ৰেকিং নিউজ গোগামুখৰ পৰা আহি পৰিছে এটা ডাঙৰ খবৰ কিয়নো গোগামুখত আফিংসহ 3গৰাকীকৈ সৰবৰাহকাৰীক আটক কৰা হৈছে আৰু আফিংখিনিৰ ওজন প্ৰায় 725 গ্ৰাম বুলি জানিব পৰা গৈছে ইয়াৰ বজাৰ মূল্য প্ৰায় 25,000 টকা আৰু ধৃত লোকজন বিতুপন হুনৱাল বুলি জানিব পৰা গৈছে তাৰ লগতে বেনি মাধৱ পেগু আৰু ৰাকেশ পেগুকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দীৰ্ঘদিন ধৰি তেওঁলোক আফিঙৰ এই অবৈধ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰু গোগামুখ আৰক্ষীয়ে বৰ্তমান সময়ত সোধা পোছা অব্যাহত ৰাখিছে